তো গাইছ ওৰালোঁ আৰু চাইকেলখন লৈ পূজা চাবলৈ। তো আমি কেইটামান লগ মিলি কিনে পূজা চাবলৈ গৈ আছোঁ, মানে 6জনমান লগ আৰু মোৰে। চ' অলপ গৈ থাকোঁ না কি কয় গাইছ। এয়া এইখন আমি সেই পুল এখন পালোঁ, মানে বাগান, আমাৰ ইফালে বাগান আছে। আমি যাম ঢলমাৰা বাগান, 2খন পূজা চাম। চ' চাই থাকক। এয়া ব্ৰিজৰ তলত পানী চানী আছে আৰু তো এয়া গাইছ আমাৰ ইফালে মানে আছে এখন চাহ বাগিচা। চ' বলক অলপমান মানে আৰু আমাৰ ইফালে চাহ বাগিচা মেলাত যাই আছোঁ। তো এইফালে নয়ন আছে, ইফালে গকুল, ইফালে অংকুৰ আছে। চ' ভিডিঅ'টা একেলগে চাই থাকিবি। ঢাক বাজা কাসর বাজা উলু আৰু বেছি দিন নাই, তো পখিনি গেলে আৰু পাম মানে। আমাৰ ইফালে মানে বাগান আছে, তো বাগান আমি মন্দিৰ ফাৰ্ষ্ট যিটো আমাৰ মন্দিৰ চাবলৈ আহিছোঁ, সেই মন্দিৰটো আহি পাই গ'লোঁ। তো মন্দিৰৰ ভিতৰলৈকে গৈ আছোঁ ৰ'ব। চ' এয়া সেইখন হ'ল বাগানৰ গেট, আৰু এইফালে আছে এইখন মেইন পূজা। চ' না কি কয়, এইটো মেইন মন্দিৰ। আৰু এইফালে সি গ'লে বন্দুকে মানে সৰু ল'ৰা ছোৱালীবিলাক খেলি আছে আৰু তাত, আৰু সেইখন মেইন পূজা গৈ আছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো একেলগে চাই থাকক স্ক্ৰিপ্ট নকৰাকৈ। এইখনে হ'ল মেইন মন্দিৰটো দেখাই আছোঁ ৰ'ব। এইটো মেইন মন্দিৰ আমাৰ। চ' এতিয়া কিমান ফটো উঠিলোঁ। আৰু এইখন হ'ল বাগান, মানে বাগান যিখন চাহ বাগান, এই চাহ বাগানখন ইয়াৰে মানে ফেক্টৰীবিলাক ইয়াত কি কৰা হৈছে। তো এয়া ঘৰ চৰ এইবিলাক আছে। পূজা চালোঁ, তো এইবাৰ বেলেগ পূজা আছে, তাতে চাবা যাই আছোঁ। বাগানে পূজা চাই এইবাৰ যাই আছোঁ ঢলমাৰা পূজা চাবা। তো বলক যাই থাকোঁ। চিৰালোঁ এইবাৰ ভাবিছোঁ আমি গোটাখানে মিলা বুঢ়া খাং। তো এই চাউট আনিবা গেছে মানে মিলিয়াই বুঢ়া খাম। আরে বলো দুর্গা মাই কি এইখন আন্ধাৰে হ'ল, মানে এইখনে হ'ল মেইন ঢলমাৰা মন্দিৰখন। ইফালে এইখন গেট, আৰু এইখনে চাওক, এইখন মানে মই কিত উঠি কিনে দেখাই আছোঁ। এইখনে হ'ল মেইন, আৰু এইটো হ'ল ঢলমাৰাৰ মন্দিৰটো। আৰু এইফালে আমি অলপ মানে ঘূৰি আছোঁ আৰু মেলাখন চাই আছোঁ। চাৰ্কেছ কি বহুত কিবা আছে, আৰু মানুহ কিন্তু ইমান বেছি ভিৰ হোৱা নাই, চাগে ৰাতিবেলা হ'ব। তো আমি এতিয়া ঘূৰি আছোঁ আৰু চ' এয়া ইফালে কি খেলিব পাৰে আপোনালোকে। এয়া চাওক, মানে এনেকৈ দলিয়াই যে দিয়ে, ইয়াত টিকেট ইয়াত টিকেট কাটে। যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইয়াতে বাই বাই।